হেণ্ড গ্লোভছ নিপিন্ধিব কিয় ক'লে ডিজিপি ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ইউটিউব চেনেল মঞ্জিল ট্ৰাই টু ডু ছামথিঙলৈ। বন্ধুসকল, আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটোত নটিফিকেশ্যন অল কৰি দিয়ক। ধন্যবাদ। আপোনালোকে যেতিয়াই তেতিয়াই হেণ্ড গ্লোভছ নিপিন্ধিব, ই অতি বিপদজনক হ'ব পাৰে। গ্লোভছ এবাৰ পিন্ধিলে সেই কৰ্তব্য সম্পাদন কৰি গ্লোভছযোৰ ততাতৈয়াকৈ ধ্বংস কৰি পেলাব লাগে। গ্লোভছ পিন্ধা অৱস্থাত কেতিয়াবা অতি বিপদজনকহে হ'ব পাৰে। গ্লোভছ পিন্ধাতকৈ হাতখন সঘনাই ধুই থকা, চেনিটাইজ লগাই থকাটোহে সমীচীন। এই কথা প্ৰকাশ কৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই তেওঁ লগতে কয় যে গ্লোভছ তেতিয়াহে পিন্ধিব লাগে যেতিয়া আমি সংক্ৰমিত ব্যক্তি বা কোনো সন্দেহযুক্ত ব্যক্তিৰ স্পৰ্শলৈ অহা যায়। আনহাতে পিপি কিট ৰাজপথৰ লগতে য'তে ত'তে পেলোৱা সন্দৰ্ভত সঞ্চালক ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই কয়, এই সন্দৰ্ভত এক ফৌজদাৰী গোচৰ ৰুজু কৰা হ'ব। লগতে পিপি কিট ব্যৱহাৰৰ ক্ষেত্ৰত ডিজিপি মহন্তই সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসকল ব্যৱসায়িক সামাজিক দূৰত্ব নামানি সামগ্ৰী বিক্ৰী কৰি আহিছে, সেইসমূহ চিনাক্ত কৰি শীঘ্ৰেই তেওঁলোকৰ দোকানবোৰ বন্ধ কৰি দিয়াৰ ব্যৱস্থা ইতিমধ্যে আৰক্ষীয়ে লৈছে বুলি ডিজিপি মহন্ত ডাঙৰীয়াই